Hi friends, good morning. কি খবৰ আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে আছে। ডিম্পল লাইফষ্টাইল ব্লগত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি ভাবিছে আপোনালোক মই কিয় ডিম্পল বুলি কৈছোঁ কাৰণ মোৰ ভিডিঅ'ৰ হেৰিটো চেঞ্জ কৰিছোঁ, নামটো চেঞ্জ কৰিছোঁ আৰু তো মই সেইদিনাখন দেখাইছিলোঁ আপোনালোকক যে মোৰ ঘৰটো মানে কি হঠাৎ ঘৰ এৰিবলগীয়া হ'ল ইয়াৰ আগৰ ব্লগটোত। তাৰপিছত ভিডিঅ' বনাইছিলোঁ কাৰণ এটা ঘৰৰ পৰা এটা ঘৰত শ্বিফ্ট হ'লে আপোনালোকে গম পায়েই মানে কিমান কষ্ট হয়, কিমান প্ৰব্লেম হয়। তো ভিডিঅ' বনাই গৈছিলোঁ কিন্তু আৰু ভিডিঅ' বহুত ষ্টক হৈ গৈছিলে, সেইটো কাৰণে মানে শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, মানে হেৰি কৰিব পৰা নাছিলোঁ, বহুত ষ্টক হৈ গৈছে। এটাকৈ পষ্ট কৰি আছিলোঁ কিন্তু মোৰ ভিডিঅ' ডিলিট হৈ গ'ল, মোৰ পৰাই ডিলিট হৈ গ'ল। মানে কালি ভিডিঅ' মানে হেৰি বনাব লওঁতে আজি পষ্ট কৰিব, যিহেতু মোৰ ভিডিঅ' এদিনৰ পিছে আহে, তো আজি মানে পষ্ট কৰিবৰ কাৰণে কালি ৰাতি ভিডিঅ' এডিট কৰিম বুলি মানে লৈছিলোঁ, তেতিয়াই মোৰ ভিডিঅ' ডিলিট হৈ গ'ল। মোৰ হাতৰ পৰা কিবা এটা ক্লিক হৈ গ'ল, সেইটো কাৰণে ডিলিট হৈ গ'ল, গোটেই অল ভিডিঅ' ডিলিট হৈ গ'ল, এটাও ভিডিঅ' নাই এতিয়া। তো আজি কি পষ্ট কৰিম তাকে ভাবিছোঁ, আজি ভিডিঅ' বনাওঁ তাৰপিছত ৰাতি পষ্ট কৰিম। তো আমি নতুন ঘৰত শ্বিফ্ট হৈ গৈছোঁ আৰু আজি নতুন ঘৰত শ্বিফ্ট হোৱা আপোনাৰ এসপ্তাহ ওচৰা-ওচৰি হৈছে, শনিবাৰ আহিলে এসপ্তাহ হৈ যাব। ঘৰটো মানে আপোনালোকক হোম টুৰত শ্বেয়াৰ কৰিম, কেনেকৈ ঠিক ছেট কৰিলোঁ, কেনেকৈ কি কৰিলোঁ, কিন্তু এতিয়াও গোটেই আউল জাউল হৈ আছে। এইটো চব ভিতৰৰ মোৰ বিচনা, ৰুমকেইটা বহুত সৰু সৰু, সেইটো কাৰণে এডজাষ্ট কৰিবলৈ অকণমান দিগদাৰ হৈছে। এইটো ভিতৰৰ ৰুমটো, যিহেতু আমাৰ দুটা ৰুমে বনোৱা হৈছে আৰু এটা কিটচেন। এইটো ভিতৰৰ ৰুমটো আৰু এইটো বাহিৰৰ ৰুম। বিচনা উঠোৱা নাই, এতিয়া উঠামহে। এইটো হ'ল বাহিৰৰ ৰুমটো আৰু ইয়াত গ'লে এইটো কিটচেন। এই জাষ্ট সিহঁতক নাস্তা বনাই কিনে, ব্ৰেকফাষ্ট বনাই কিনে খুৱাই পঠালোঁ, সেইটো কাৰণে বেছি হৈ আছে। তো এতিয়া মই কাম আৰম্ভ কৰিম, যিহেতু 9টা বাজি আছে আৰু ল'ৰা দুটা স্কুল গুচি গৈছে, সিহঁতৰ পৰীক্ষা আদায় হ'ল, সেইটো কাৰণে আজিৰ পৰা কালি আদায় হৈছে পৰীক্ষা। সৰুটোতো আজি এসপ্তাহে হৈ গৈছে আদায় হোৱা, ডাঙৰটো কালি আদায় হৈছে। তো এতিয়া বিচনা চব এনেকৈ পৰি আছে চব, এতিয়া গোটেইখিনি ঠিক কৰিম, গোটেই চিজিল কৰিম এতিয়া মই। আৰু আপোনালোকে চাই থাকক মোৰ ব্লগটো, ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো নতুন হৈ আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাম আৰম্ভ কৰিম, চাই থাকক ভিডিঅ'টো। চবতকৈ ডাঙৰ প্ৰব্লেম কি হৈ গৈছে নাই, মোৰ ট্ৰাইপডখন ভাঙি গ'ল আৰু মোবাইলটো ছেট কৰিবলৈ এটা জগা নোহোৱা হৈছে। ভয়ো লাগে মোবাইলটো পৰি গ'লে, মোবাইল এটা কিনিবলৈ ক্ষমতা নাই, তাকে ভাবি আছোঁ ক'ত ছেট কৰোঁ মোবাইলটো। ক'ৰবাত না ক'ৰবাত ছেট কৰিবই লাগিব, ইয়াৰ পৰা হ'লে পূৰা ধুনীয়াকৈ দেখিবা, কিন্তু তাকে
তো সেই ফ্ৰেণ্ড মই এতিয়া সিটো ৰুমৰ বেড ছিট উঠালোঁ, চেঞ্জ কৰিলোঁ আৰু প্লাছ গাৰু চাৰু ঠিক কৰি কিনে গাৰু ঠিক কৰা নাই, এনেই হেৰিত থৈ আহিছোঁ। কাৰণ ইটো ৰুমৰ যিমান আঁঠুৱা চাঠুৱা পাতলা পাতলা যে ব্লেংকেটবিলাক এইবিলাকো মানে গোটেইখিনি লৈ একেলগতে চিজিল কৰিম, যিহেতু ভিতৰৰ ৰুমত চিজিল কৰিম। তো এতিয়া মই ইটো ৰুমত মোৰ বিচনা ঠিক কৰা হৈ গ'ল, গাৰু চাৰুবিলাক ঠিক কৰা নাই। আৰু এইটো ৰুমত মই আহি গ'লোঁ। এইবাৰ মই আঁঠুৱাটো খুলি লৈ আছোঁ। আৰু এই ফুল চুলবিলাক দেখিছেনে, এইবিলাক চব মই যোনদিনাখন মানে ইয়াত আহিছোঁ সেইদিনাখনে চাৰ্ফত দি ধুইছোঁ, কিন্তু এতিয়ালৈকে এইবিলাক মানে জেগাত থোৱা হোৱা নাই আৰু ছেট কৰা হোৱা নাই একচুৱেলি। তো এতিয়া ঘৰটো হ'লেও মিচি হৈ আছে, ছেট কৰিম, লাহে লাহে হ'ব, একেবাৰতে নহয়। সৰু হওক ডাঙৰ হওক যেনেকাই হওক, মুঠতে ঘৰটো লাহে লাহে ছেট হ'ব। আৰু যিহেতু বস্তু হিচাপে মানে ঘৰটো বহুত সৰু, আমাৰ হৈ যাব ন, ফেমিলি মাত্ৰ 4টাহে, সেইটোতে এডজাষ্ট হৈ যাব আমাৰ। ফ্ৰেণ্ডটো মোৰ ঘৰ চিজিল কৰা কমপ্লিট হৈ গ'ল আৰু বাহিৰত ওলাই আহিছে। ৰ'দ নাই, কিন্তু অলপ গৰম ভাৱটো আছে। মানে কি, ইয়াত অহাৰ পিছত তাত গাখীৰ লৈ আছিলোঁ মালিকৰ ঘৰৰ পৰা। তেখেতে ফোন কৰিছে, এডোখৰলৈকে আহিব, মাতিছে গাখীৰটো ল'বলৈ, লৈ ল'ম গাখীৰটো। চব খালে বোকা বেগটো আমাৰ যোৱাবাট পূৰা বোকা খালে, একদম নিৰ্ভৰ হৈ আছে। বোকা নাই, কিন্তু গিটি বালি দিয়াৰ কাৰণে পানী উঠিছে আৰু, কাৰণ এইফালে নালা নাই, যিহেতু এইফালে পথাৰ, সেইটো কাৰণে। আৰু মই ৰখি আছোঁ ইয়াত গাখীৰৰ কাৰণে। ইফালে ঘৰ আছে, এইটো ঘৰত কিন্তু মানুহ নাই। আৰু আমাৰ ৰুমটো এইটো স্কুল ঘৰৰ লিখীয়া। ইফালে সেইটো চাইডটো দেখিছেনে, সেইটো মাহঁতৰ, যিখিনি মানে প্লাষ্টাৰ কৰা হোৱা নাই, সেইটো মানে মাহঁতৰ। পিছ চাইডেদি দেখাই আছোঁ। ইফালে পথাৰ, কাৰণ ইফালে মানে নতুনকৈ মানুহ বহিছে। সেইফালে আমাৰ ঘৰৰ সৈতে 3টা ঘৰ বহিছে। এইফালে ট্ৰেইন সোমাইছে, আৱাজ শুনিব পাৰিছে আপোনাৰ। ট্ৰেইন গৈ আছে সিমান। এইটো ৰাণী ৰুমো হয়, গাৰ্ড টিটিবিলাক থকা। গাখীৰটো লৈ ল'লোঁ। তো এতিয়া মই ঘৰটো চিজিল কৰি থাকোঁতে আপোনালোকে দেখিব পাৰিলে মই গাখীৰ লৈ আহিলোঁ, আৰু প্লাছ এতিয়া বাথৰুমত আহি কিনে সেই কাপোৰকেইটা তিয়াই দিম, যিহেতু বেড কাভাৰ উঠাইছোঁ ধুবলৈ। বেড কাভাৰটো আৰু প্লাছ কালি গা ধোৱা ল'ৰা দুটা আৰু মোৰ কাপোৰ আছিলে, সেইখিনি তিয়াই দি আছোঁ। তিয়াই কিনে তাৰপিছত বাকী কামখিনি কৰিম ঘৰত গৈ কিনে। এই ফ্ৰেণ্ড, মোৰ কাপোৰ তিয়াই আহিলোঁ, অথনি তিয়াই আহিলোঁ। অলপ বহি আছিলোঁ, কাৰণ আপোনালোকক দেখাব নোৱাৰিলোঁ। মানুহজনে বকে, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ, কাৰণ তেওঁ ভিডিঅ'ত আহিবলৈ পচন্দ নকৰে। আৰু মোৰ ঘৰৰ কাম কমপ্লিট হৈ গৈছে, খালি সাৰিব বাকী আছে। ঘৰতে নুমুছোঁ, অফ কৰি দিছোঁ। ঘৰ এতিয়া সাৰিম আৰু কাপোৰ তিয়াই আহিছোঁ। আপোনালোকে দেখিব পাৰিছে, একবাল্টি কাপোৰ তিয়াই আহিছোঁ। কাপোৰটো 11:30 হৈ গ'ল, বহুত দেৰিয়ে হৈ গ'ল। আৰু ঘৰটো সাৰিম। তো মোৰ ঘৰ চিজিল কৰা কমপ্লিট হৈ গ'ল, আৰু এবাৰ ফাইনেলি মই এবাৰ মানে ঘৰটো সাৰি লৈ আছোঁ। আৰু মোবাইল ৰাখিবলৈ মানে জাগা নোহোৱা হৈ গৈছে। মোবাইলটো যেনেকৈ তেনেকৈ এডজাষ্ট কৰি কিনে ৰাখি কিনে ভিডিঅ'টো শ্বুট কৰি আছোঁ। আৰু এবাৰ মই ঘৰ সাৰা মোৰ কমপ্লিট। এবাৰ সাৰি থকা ঝাৰুৰে চোতালটো সৰু, যিহেতু চোতালখিনি সাৰি লৈ আছোঁ। তো চোতাল সাৰি কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত ইফালে আহি গ'লোঁ মই বাচন ধুবলৈ। তো এতিয়া মই বাচনখিনি পটাপট ধুই লৈ আছোঁ। আৰু সদায় আমি আগতে মানে কি
বাহিৰত বাচন ধুওঁ, প্লাছ কলৰ পাৰত ধুওঁ, কুঁৱাৰ পাৰত ধুওঁ, আপোনালোকে দেখিব পাৰিছে। আৰু মই এতিয়া এইটো মোৰ ফাৰ্ষ্ট আপোনালোকৰ ওচৰত বাচন ধোৱা আৰু কাপোৰ ধোৱা শ্বেয়াৰ কৰা। যিহেতু মই ভাড়া ঘৰত থাকোঁতে আপোনালোকৰ সেইবিলাক শ্বেয়াৰ কৰা নাছিলোঁ, কাৰণ অলপ প্ৰব্লেম হৈ আছিলে, মানুহে কি ভাবিব কি ক'ব। তো সেইটো কাৰণে মই কিবা আপোনাৰ মানে ভিতৰৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি আছিলোঁ, ঘৰৰ ভিতৰত মানে যিমানখিনি পাৰোঁ সেইখিনি শ্বেয়াৰ কৰি আছিলোঁ আপোনালোকৰ লগত। তো এতিয়া বাচনখিনি ধুই মোৰ কমপ্লিট হৈ গ'ল, আৰু এবাৰ এই বেচিনটো ভালকৈ চফাকৈ ধুই লৈ আছোঁ, কাৰণ তেল তেল হৈ থাকিলে ভাল নালাগে। নতুন নতুন যিহেতু অকণমান চাফ চিকুণকৈ ৰখা নিজৰ কৰ্তব্য ন, যিহেতু নিজৰ বস্তু, আৰু নিজৰ বস্তু যেতিয়া যিমান ভালকৈ ৰাখিম নিজৰে ভাল। তো সেইটো কাৰণে ভালকৈ অকণমান মানে চাৰ্ফেদি আগতে মানে হেৰি কৰি লৈছোঁ, তাৰপিছত এতিয়া কাপোৰ তিয়াই দি ভালকৈ মানে হেৰি কৰি লৈছোঁ, মুচি লৈ আছোঁ। অলপ শুকান হৈ থাকিব, মুচি ধুবলৈও ভাল লাগিব প্লাছ। তো সেই ফ্ৰেণ্ড, মোৰ কাম কমপ্লিট, বাচন বৰ্তন ধুই ঘৰৰ কাম যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ মানে গুচাই ৰাখিবলৈ, চিজিল কৰি ৰাখি। এইটো ৰুমো চাওক, এইটো চিজিল, গোটেইখিনি একবাৰ ঘূৰাই দিছোঁ। তো ফাইনেলি এবাৰ মই কাপোৰখিনি ধুই আহি গ'লোঁ, কাৰণ কাপোৰ কেইটামান বেছি আছিলে। আপোনালোকে দেখিছিলে এক বাল্টিঙৰ ওচৰা ওচৰি কাপোৰ তিয়াইছিলোঁ মই। আৰু এতিয়া কাপোৰখিনি মই মেলি লৈ আছোঁ ফটাফটকৈ, কাৰণ কাপোৰ মেলি মই বহুত দেৰিও হৈ গৈছে, 12:30 হ'বলগীয়া হৈ গৈছে। কাপোৰ ধোৱা হৈ গ'ল, এতিয়া মেলি লৈ আছোঁ। আৰু আপোনাৰ তাৰপিছত মই গা ধুব যাম, গা ধুই ল'ম। গা ধোৱাৰ তাৰপিছত আপোনালোকৰ ওচৰত আহি আছোঁ মই। গুড ইভিনিং। আহিলোঁ মই গা পা ধুই, কাম বন আজৰি কৰি, কাপোৰ কানি ধুই। আপোনালোকে দেখিব পাৰিছে সিমানখিনি কৰোঁতে মানে পূৰা ভাগৰ লাগিছে, আৰু একো কৰিব মন নাযায়, কিন্তু উপায় নাই, কৰিবই লাগিব। চুলিটো ভিজা ভিজা আছে, আৰু গেছত বহাই দিছোঁ দালি ভাত, আৰু চাহ অলপ বনালোঁ। তো গেছত দালি ভাত তুলি কিনে তাৰ আগতে চাহ বনাই দিছোঁ মই। আৰু ইফালে ভণ্টিহঁতি আহিছে, মাহঁতি বহি আছে, তেওঁলোকক চাহ দিম মই। এইটো হৈ গ'ল, অলৰেডি ৰাতিপুৱা চাহ খালোঁ, এইটো হৈ গ'ল দুপৰীয়াৰ চাহ। তো বনাইছিলোঁ চাহ, ভণ্টিহঁতি মাহঁতি আহিছে যিহেতু। তো এই টিকলিজনী দেখি পাইছেনে, এইটো হৈ গ'ল ভণ্টিৰ ছোৱালী। চাহ দেখি কিনে সি পাগল হৈ গৈছে। তাৰপিছত দেখাই আছোঁ আপোনালোকক, মামাৰ ছোৱালী, এজনী হয় ভণ্টি, মামাৰ ছোৱালী, তাই ৰাজস্থানত বিয়া হৈছে। আৰু এইটো ছোৱালীজনী চাওক, কেমেৰা তাই ভাবি আছে কি মই হেৰি কৰি আছোঁ, ফটো মাৰি আছে, সেইটো কাৰণে একদম প'জ দি আছে। আৰু ইফালে মা বহি আছে, মা। আৰু চাহ খোৱা কমপ্লিট, চাহ খোৱা কমপ্লিট হৈ গ'ল, আৰু গেছত দালি ভাত বহাই থৈছোঁ। আহি আছে আকৌ অলপ পিছত আপোনালোকৰ। দালি ভাত বনাই কমপ্লিট হৈ গ'ল, আৰু এইটো আছিলে ৰাতিৰে মাছ, যিহেতু ডাঙৰ ল'ৰাটোৰ কাৰণে মাছটো ফ্ৰাই কৰাই আছিলে, এবাৰ মানে গৰম কৰি দিছোঁ। আৰু এবাৰ দালিত হেৰি দিবৰ কাৰণে, কি কয় আপোনাৰ, তিতাকেৰেলা ভাজিবৰ কাৰণে পিঁয়াজ চাম্বাৰ দি দিছোঁ। তো এতিয়া মই অলপ মানে পিঁয়াজটো ফ্ৰাই হৈ যাব, তাৰপিছত দি দিম মই তিতাকেৰেলা ধুই লৈ আছোঁ। এবাৰ তিতাকেৰেলাখিনি ধুই ল'ম, অলৰেডি এবাৰ ধুলোঁ মই টেপৰ পানী দি, তাৰপিছত এক্সট্ৰা ফিল্টাৰ কৰা পানী আছিলে সেইটো দি ধুইছোঁ। ভালকৈ ধুই লৈ আছোঁ, আৰু এবাৰ দি দিম তিতাকেৰেলাখিনি। তো ইফালে তিতাকেৰেলা ভাজি বহাই দিছোঁ, আৰু ইফালে মই চব্জি কাটি লৈ আছোঁ। গাজৰ, বেঙেনা, আলু, দাংবডি,
বিলাহী এনেকা মানে হেৰিকে চব্জি অলপ বনাম আৰু দালি ভাত তিতাকেৰেলা ভাজি আজি মেনু এইখিনিয়ে থাকিব। বাহিৰৰ পৰা কোমলীয়া ভিতৰৰ পৰা পুৰা একদম মোৰ চব্জি কাটা কমপ্লিট হৈ গ'ল আৰু এইফালে ভাজিও মোটামুটি হৈ গৈছে। অলপ কাঢ়া কৰিম, কাঢ়াকৈ তিতাকেৰেলা অকণ ভাজি খালে ভাল লাগে। হৈয়ে গৈছে আৰু বেছি কাঢ়া কৰিব গ'লে মানে তিতা লাগিব, এনেই তিতা আৰু তিতা লাগিব। এবাৰ ভাজিখিনি নমাই ল'ম। আলু তো এইফালে দালি চাম্বাৰ দিব জলকীয়া জিৰা এনেকৈ মানে হেৰি কৰি লৈছোঁ, ভাজি লৈছোঁ। তাৰপিছত বনাম চব্জিটো। তো মোৰ দালি চাম্বাৰ দিয়া হৈ গ'ল আৰু এবাৰ মই পিঁয়াজ তেল দি কিনে তেল গৰম হৈ যোৱাৰ পিছত পিঁয়াজ দি দিলোঁ। অলপ ভিডিঅ'টো স্পীড কৰিছোঁ নহ'লে বহুত দীঘল হৈ যাব। আৰু এইফালে মই চব্জিটো চাম্বাৰ দি দিলোঁ, পিঁয়াজ চাম্বাৰ দি কিনে চব্জিটো ছকি দিলোঁ, চাম্বাৰ দি দিলোঁ চৰি। আৰু এতিয়া হালধি নিমখ মছলা যি লাগে হালধি নিমখ জিৰা ধনিয়া দি কিনে চব্জিটো ভাজি ল'লোঁ। আৰু মোটামুটি মোৰ চব্জি ভাজা কমপ্লিট হৈ গ'ল। ভিডিঅ'টো বহুত স্পীড কৰি দিছিলোঁ। কেতিয়াবা ভালকৈ আপোনালোকৰ লগত মই নিজৰ মানে হেৰি শ্বেয়াৰ কৰিম। বনোৱা মেলা কমপ্লিট, পোৱালীবিলাকক ভাত দি আছে আৰু এতিয়া আহি গৈছে একেটা স্কুলৰ পৰা। ভাত দিওঁ এতিয়া, প্লাছ নিজেও খাওঁ অলৰেডি 2:30 বাজি গৈছে। ভাতটো পাৰি লওঁ, তাৰপিছত ভাত ইহঁতক দি দিলোঁ, দুটাকৈ দিলোঁ আৰু নিজেও অকণমান লৈ ল'লোঁ। আৰু সৰু ল'ৰাটো দালি বিচাৰিছে, তাক দালিটো দি আছোঁ। আৰু
নিজেও বহি গৈছোঁ খাবলৈ, কাৰণ বহুত দেৰি হৈছে। মানুহজন নাই, মানুহজন অলপ দূৰত গৈছে, মানে ওচৰতে আৰু বাইক লৈ কিনে গৈছে, আহিব অকণমান দেৰিকৈ 4টামান বাজিব। তেতিয়ালৈকে ৰখি থাকিব নোৱাৰি, সেইটো কাৰণে খাবলৈ চাই থাকক মোৰ আৰম্ভ কৰোঁ। খাবলৈ বহিছোঁ 3টা একেলগে, এইটো এটা বহিছে আৰু এটা এইটো। মই এতিয়া নাহে, ৰাতিপুৱাই খাই গৈছে কেইটামান, খাই লওঁ, তাৰপিছত আপোনালোকৰ ভিডিঅ'টো মই চাই থাকিব শেষলৈকে। ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'ত আপোনালোকে শুনি থাকক আৰু চাই থাকক মোৰ ভিডিঅ'। আহি আছোঁ অলপ পিছত। বতৰটো একদম ক'লা কৰি দিছে, ভাত খাইকে একদম ভালকৈ ভাত খালোঁ। বৰষুণ দি আছে অলপ অলপ। এইটো চাওক আকাশৰ অৱস্থা। আৰু এয়া কাপোৰ মেলি থৈছোঁ, কাপোৰখিনি মেলি আনি কিনে এই ছাইডত মেলি দিম। মই বহুত সময়ৰ পিছত আকৌ আপোনালোকৰ ওচৰত আহিছোঁ আৰু শ্বৰ্ট ভিডিঅ' বনাবৰ কাৰণে ৰেডি হৈছোঁ। এনেই শ্বৰ্ট দুটা বনাম বুলি ভাবিছোঁ। আহি আছে অলপ পিছত। এতিয়া বাজি আছে 4:46। সেই ফ্ৰেণ্ড গুড ইভিনিং। তো এইফালে শ্বৰ্ট বনাওঁতে এইফালে চাওক এগাল বাচন আছে ধুবলৈ, ধোৱাই নাই। এতিয়া 7টা বাজি আছে। এতিয়া এইফালে বাচন ধুবলৈ। আপোনালোকৰ লগত কথা পাতি ইমানখিনি বাচন ধৰি কমপ্লিট কৰিলোঁ। আৰু ভিডিঅ'টো এতিয়া মই ভিডিঅ'টো এণ্ড কৰি দিম। আৰু ভিডিঅ'টো থাম্বনেইল চাই আপোনালোকে গম পাইছে যিহেতু আমি নতুন ঘৰত শ্বিফ্ট হৈছোঁ। আৰু ইয়াত আহি কিনে মোৰ মানে চাউণ্ডটো কম হৈ গৈছে। সেইফালে দেউতাই টিভি চাই আছে, সেইটো কাৰণে মই লাহে লাহে ক'বলগীয়া হৈছে। নতুন ঘৰ মানে অকণমান চিজিল কৰি সজাই মেলি দাঙি ধৰিব মানে কৰিলোঁ আৰু দাঙি ধৰিলোঁ। তো ভিডিঅ'টো আজি সেইটোৰ ওপৰতে আছিলে। আৰু ভাগৰ লাগি গৈছে এই ৰাতিপুৱাৰ পৰা কাম। আজি অলপো ৰেষ্ট নল'লোঁ, কাৰণ কালি দুপৰীয়া সময়ত শুইছিলোঁ। শোৱাৰ কাৰণে কালি 2টালৈকে মোৰ টোপনি নাই। আৰু প্লাছ ৰাতিপুৱা আজি উঠোনটো দেৰি হৈছে, 7:30টাত উঠিছোঁ যিহেতু ল'ৰাৰ স্কুল আছিলে। আৰু আজি নুশুলোঁ, খোৱা বোৱা কৰোঁতে কাম বন কৰোঁতে মানে বহুত লেট হৈ গৈছে। আপোনালোকে চাইছে 12:30মানত ভাত বনাব আহিছোঁ মই। খাওঁতে বওঁতে 3:30 বাজি গৈছে, 3:30 বাজি গৈছে, কাৰণ ল'ৰাটো স্কুলৰ পৰা আহি গৈছে। এনেই আগতে মানে ল'ৰা স্কুল অহা আগতে খাই লওঁ মই, কিন্তু আজি ল'ৰাকেইটা স্কুলৰ পৰা আহি গৈছে আৰু সিহঁতৰ লগতে বহি ময়ো খাইছোঁ। আৰু তো ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি দিম। আৰু ভিডিঅ'টো মোৰ চাই কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে, আপোনালোকৰ যদি মনে বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। বেল আইকনটো প্ৰেছ কৰি দিব। আৰু
কাৰণ মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনাৰ মোবাইলত পাই যাব আৰু ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত গৈ পাই যাব। তো আজি এইটোৱে আৰু কালি আকৌ নতুন ব্লগ এটা ফুটটো মোৰ বেকা লাগিছে। ঠিক আছে, তো কালি নতুন ব্লগ এটা লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। আজিলৈ ইয়াতে সমাপ্ত কৰিম ভিডিঅ'টো। তো মোৰ ভিডিঅ'টো চাই কেনে পাইছে আকৌ এবাৰ কৈ আছোঁ, মোৰ ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি নতুন হৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাছত ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পাই যাব। তো আজি ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই, গুড নাইট। গুড নাইট হোৱা নাই আপোনালোকৰ কাৰণে, তথাপি এতিয়া মই গুড নাইট কৈ দিছোঁ। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। কালি নতুন ভিডিঅ' এটা লৈ কিনে আকৌ আপোনালোকৰ ওচৰত আহিম। বাই বাই।